পালে এঘৰ পালে আপুনি কেনেকৈ বুজিলে যে বৰ্তমান ইউ পি বুলি কেনেকৈ বুজিলে? আজি আচলতে আমাৰ আজিৰ দিনটোত আমি ক'ব পৰা হৈছোঁ, কাৰণ মই 5টা নিৰ্বাচনৰ ক্ষেত্ৰই মই ঘূৰিছোঁ। গতিকে মই কৈছোঁ যে আমাৰ 5জন প্ৰাৰ্থীয়ে এই উপ নিৰ্বাচনত বিপুল ভোটত তেওঁলোক জয়ী। কাৰণ ৰাইজৰ যথেষ্টখিনি আগ্ৰহ আছে, উৎসাহ আছে আৰু তেওঁলোক ওলাই আহিছে উন্নয়নৰ সপোন। যদি কংগ্ৰেছো আছে, UDF আছে আৰু BPF আছে, মানুহে বুজি পাইছে ডেভেলপমেণ্ট কোনে কৰিব পাৰিব, সেইটোৱে কথা। কাৰণ কি মানুহবিলাকে কি বিচাৰে ইয়াত আজি গোসাইগাঁও সমষ্টিত আপোনালোকে নিজেই দেখিছে, ইয়াত মানুহবিলাকক দেখিয়ে মই গম পাইছোঁ তেওঁলোকে উন্নয়ন বিচাৰিছে। আৰু উন্নয়ন বিচাৰিলে তেওঁলোকে আমাৰ যিহেতু বৰ্তমান ৰাজ্যত চৰকাৰ আছে, তেওঁলোকে কাম কৰিব সক্ষম হ'ব। আৰু যোৱা 5 মাহৰ 10 মাহৰ আগত ইয়াত UPPL তেওঁলোকেও ইয়াত BTR গঠন কৰিছে। গতিকে তেওঁলোকে সদায় ৰাইজে চাব যে সমষ্টিবিলাক তেওঁলোকে কিমানখিনি পাৰে তেওঁলোকৰ আশা আকাংক্ষা পূৰণ কৰিবৰ কাৰণে তেওঁলোকে কোনে সক্ষম হ'ব, তেওঁলোকে বুজি উঠিছে। আৰু মই নিশ্চিত যে ইয়াত UPPL প্ৰাৰ্থী জিৰেণ বসুমতাৰী বিপুল ভোটত জয়ী। এইমতে কৈছে যে বিৰোধী দলে কৈছে যে এইবাৰ মিত্ৰজোঁট যথেষ্ট শংকিত। সেই শংকিত হোৱাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে অলিয়ে গলিয়ে ঘূৰিছে আৰু যিমান বহু নেতা এতিয়া এই সমষ্টিত আহিছে। এই বিষয়ে আপুনি কি কয়? ৰাইজে কি আপোনালোকে শংকিত নেকি? আজি হৈছে BJP দল হৈছে এটা ডিচিপ্লিন পাৰ্টি। BJP দলটোৱে সকলো নিৰ্বাচনে চিৰিয়াছলি লয় আৰু সেইকাৰণে আৰু চব এটা নিৰ্বাচন যেতিয়া হয় তেতিয়া আমাৰ দায়িত্ব যে আমি তাতে তেওঁলোকক আমি কিছু উৎসাহ যোগাওঁ। কিন্তু সকলোৱে অংশগ্ৰহণ কৰিছে, দিছে পাৰ্টিচিপেশ্যন অনলি। আজিলৈকেতো মই ইয়াত মই এতিয়া ক'ব পাৰিলোঁ, আজি গোটেইখিনি মই যিখিনি ষ্টক ল'লোঁ যে ইয়াত আমাৰ প্ৰাৰ্থীগৰাকী যথেষ্টখিনি ভোটত তেওঁলোকে জয়ী হ'ব। আৰু আচলতে বিৰোধীৰ আচলতে গোটেই 5টা সমষ্টিতে দেখিছোঁ বিৰোধীৰ অস্তিত্বটো একদম তেওঁলোকৰ স্তীমিত। বাইদেউ আপুনিও ইয়াৰ মহিলাগৰাকী কিন্তু আশা কৰিছিলে যে বন্ধনৰ ঋণটো আগতে মাফ হ'ব। কালি হিমন্ত শৰ্মাই ইয়াত দিলে এচুৰেঞ্চ যে নৱেম্বৰত হ'ব। আপুনি ফাইনেন্স মিনিষ্টাৰ হিচাপে আমিতো গোটেইখিনি চব এটা নিৰ্বাচনৰ আগত মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিলে যে আমি লোনখিনিৰ বিষয়ে আমি মাফ কৰিম। এতিয়া 7,500 কোটি টকা ঋণ মাফ, এইটো বৰ ডাঙৰ সিদ্ধান্ত, ইজ এ বিগ ডিচিশ্যন। আৰু গতিকে আমি তাৰ সম্পূৰ্ণখিনি কাম কৰি আছোঁ। আপোনালোকে 11 লাখ মহিলা প্ৰথম পৰ্যায়ত তেওঁলোকে তেওঁলোকে ইয়াত এই লোন মাফ ইনচেণ্টিভ তেওঁলোকে পাব। চাকৰি খুলিব নেকি? খুলিছে। আমি 1 লাখ যুৱক যুৱতীক চাকৰি দিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু BJP চৰকাৰে মুখ্যমন্ত্ৰীয়ে যি কথা দিয়ে কথা ৰাখে, আপোনালোকে দেখিব বাস্তৱ। আজি এতিয়াও দেখা গৈছে যে গোসাইগাঁও সমষ্টিটো দখল কৰিবলৈ বিৰোধী পক্ষে উঠি পৰি লাগিছে। ইয়াৰ মূল কাৰণটো কি হ'ব পাৰে? নিৰ্বাচনতো চবেই জয়ী হ'বলৈ নিৰ্বাচন খেলিব, এইটোতো মেইন কথা। কিন্তু আমি কৈছোঁ যে এইবাৰ এই সমষ্টিটো এইবাৰ BJP মিত্ৰজোঁটৰ